4th গ্ৰেডত যিকেইটা পাছ কৰিছে তাৰ মাজতো 40% দুই নম্বৰ ওলাইছে বা 2 নম্বৰ নামটো সোমাইছে 60% ওলাই ঠিক আছে আল্টিমেটলি এই যে নিখা হৈ থাকে মুখ্যমন্ত্ৰী ভিতৰত কেনেকুৱা চলি আছে কেনেকুৱা হৈ আছে গোটেই বস্তুটো আমি ফাদিল কৰিম সেইটো কাৰণে মুখ্যমন্ত্ৰী মুখৰ বাহিৰৰ চেয়াৰটো এক নিচিনা কিন্তু ভিতৰৰ চেয়াৰটো বেলেগ আৰু মই জানো এটা ফেমিলিৰ পৰা মোৰ এনেকুৱা আছে সিহঁতে ভাৰী অংকৰ টকা এটা দিছে এটা ফেমিলিৰ পৰা 3জন পাছ কৰিছে 50% টকাটো দেওয়া হৈছে আৰু 50% টকা আমি নামটো এতিয়া নকওঁ হোৱাৰ পিছতে মই এপ্লাই কৰোঁ 50% টকা আপোনাৰ হেৰিয়াৰ পিছত চাকৰি হোৱাৰ পিছত আমি 50% টকা দেওয়া যে বৰ্তমান দিনৰ মুখ্যমন্ত্ৰীয়ে ডাঙৰ কথাবিলাক কৈ থাকে কিন্তু পক্ষান্তৰে যেনেকুৱা টেকনিকেলি বস্তুটো কৰি আছে কৰি গেলে আমাৰ ল'ৰা ছোৱালীবিলাক এক নম্বৰ ডিপ্ৰাইভ কৰিলে দুই নম্বৰ কথাটো হৈছে কি যে আজি মুখ্যমন্ত্ৰীয়ে নিশা হৈ থাকে চাকৰিবিলাক নিশা হৈছে এইবিলাক ফাদিল কৰিম আজি আমাৰ প্ৰায় 12টা আমাৰ APSC ক্ৰেক কৰিছে বৰাকবলী লৰাই এতিয়া যদি 3rd গ্ৰেড চাকৰি হয় আজি পেপাৰত লৈছে 11টা বোলে পাছ কৰিছে 12টা APSC পাছ কৰিছে 3rd গ্ৰেড চাকৰি 11টা পাছ কৰিছে তাৰ মানে কি ইন্টেনশনালি বস্তুটো কৰা হৈছে